পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব? खुलुमबाय लोगोफोर आसा खालामो बयबो मोजाङैनो दङ दिनै जोङो मोननैसो गोनांथार आपडेटफोरखौ लानानै फैलायबाय आसा खालामो नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन आरो जोबजासिम नायलांब्लासो नोंथांमोना दा बै भिडिअनि टपिकफोरखौ नोंथांमोना रोखायै बुजि मोननो हागोन आसाम पुलिस एबिइबि एसआइ आरो कामान्डनि दा रिजाल्टखौ होखांबाय नाथाय दिनैसिम एपइन्टमेन्टखौ होआखैमोन नाथाय दा बे समाव आसामनि सीएम डक्टर हिमन्त बिश्व शर्मा बिथाङा मोनसे ससियेल मिडियानि गेजेरजों फोसावदों दा बिथाङा एपइन्टमेन्ट राननायनि डेटखौ फोसावबाय दा नोंथांमोना बेखौ भिडिअनि जोबथियाव आं होनानै होगोन नोंथांमोना जोबथियाव बेखौ नायनो हागोन आसाम सरकारा सिगाङावनो फोसावखादोंमोन दि एचएसएलसी केन्डिडेट एबा जाय बिथांमोना मेट्रिक होगोन दा बिथांमोननो नभेम्बरनि 28 तारिखनिफ्राय दानफ्रोमबो 300 राङै दा मेट्रिक आनजाद जाजासिम होगोन होननानै दा बेखौ मानगोनां सीएम बिथाङा फोसावनायखौ जोङो नुनो मोननाय जादों लोगोसेनो बिटिसि ओनसोलनि दा अरुणोदयनि रां दा बेखौ 12 डिसेम्बरनिफ्राय दा बेखौ सोगोन होननानै मानगोनां सीएम बिथाङानो मोनसे ससियेल मिडियानि गेजेरजों रोखायै फोरमायनायखौ नुनाय जादों अब्ला लोगोफोर नोंथांमोना मानगोनां डक्टर हिमन्त बिश्व शर्मा आसामनि सीएम बिथांनि दा बुंनायखौ नोंथांमोना भिडिअनि गेजेरजों जोबजासिम नायलां अब्लासो नोंथांमोना रोखायै बुजि मोननो हागोन अके गोजोन्थों পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউৰ পাছ কৰিলোঁ আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে গাখীৰ এগিলাচ খাব পাৰে অলপমান নোটৰ বহি এখনো কিনিব পাৰে সেইভাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব তৃতীয় আৰু এটা খবৰ দিব খুজিছো বিটিসি নিবাসীসকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলও থাকিব 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম
28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিচেম্বৰৰ পৰা BTC বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব